মানে গাইজ চাকিলে আজি ভিডিঅ' কৰা নাই তো মই মনত কৰি দিলে এতিয়া চাকিলে ভিডিঅ' কৰিব আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব সাধা লাগে সাধা দেবা গুড মৰ্নিং গাইজ কি হ'ব আপোনালোকৰ আজি বিয়া মইতো আপোনালোকক কৈছোঁৱে এই বিয়াটো মোৰ আউটফিট মই কেনেকৈ দেখাওঁ এতিয়া বিয়া মানে এইটো ব্লেক পিন্ধিছোঁ এইটো বটল গ্ৰীণ আৰু শ্বুজযোৰ ব্লেক টু ৱাটছ আৰু নাই আৰু চিম্পল আৰু বেছি মানে কৈ থকা নাই ৰাতিযোৰ বেলে ৰাতি ব্লেজাৰ চিলেজাৰ কিবা পিন্ধিম ৰ'ব মই মোবাইলটো থৈ লওঁ আপোনালোকক মই আউটফিটটো দেখাই আছোঁ দেখিছেনে গাইজ আউটফিট কেনে লাগিছে গাইজ এইটোৱে মোৰ আউটফিট ইমান হেভি পিন্ধা নাই আৰু চিম্পল পিন্ধিছোঁ তো আপোনালোকে চাই থাকিব বিয়াত মাহল কেনেকুৱা কালিতো দেখুৱাইছোঁৱেই কেনেকুৱা কি বিয়াৰ আজিতো বিয়া যোৱাকালি বিয়া নাছিল যোৱাকালি হেৰি আছিল মানে বিয়াৰ আগলৈ দিনা চানডে আজি মেইন বিয়া আজি মেইন বিয়াত মানুহ কিমান হয় কি নহয় আজি বেছি ভালকৈ দেখুৱাই দিম ৰাতিৰো দেখুৱাম আৰু দিনৰো এইটো ভ্লগতে দেখুৱাই দিম আৰু কালি বিয়াৰ পিছলে দিনা কালিতো দেখাই দিম আপোনালোকক কি আছে বিয়াই চাই থাকক ক'ত কি আছে চাই থাকিব মই এতিয়া বিয়াত যাওঁ মানে গাইজ চাকিলে আজি ভিডিঅ' কৰা নাই তো মই মনত কৰি দিলে এতিয়া চাকিলে ভিডিঅ' কৰিব আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে গাইজ তেতিয়া নাচলি কা মই যে আছিলোঁ গাইজ মানে আমি আৰু বহি আছোঁ কইনাৰ লগত ফটো চটো তুলিলোঁ তিনাক মানে মই কেমেৰামেন বনাইছোঁ মই বহুত ফটোগ্ৰাফাৰ হ'লোঁ তিনা মোৰ কেমেৰামেন এই যে মানে চাৰি চাইজৰ মাহল বিলাক তিনা অলপ দেখুৱাই দেই বোলে ইমানে আৰু গাইজ কইনা এইটো চ' গাইজ বহুত ফটো তুলিলোঁ এবাৰ ফটো তুলিব গৈছে জুনু মাহী মুনু মাহী আৰু কইনা একলগ ফটো তোলাত লাগি আছে তো এবাৰ মই ভাবিছোঁ অলপ পেট পূজা কৰা যায় গাইজ পেট পূজাটো মেইন যিহেতু আৰু কইনাৰ লগত যাব লাগিব ৰাতি দুপৰীয়াৰ সাজ খাই লওঁ পূৰা একদম বঢ়িয়াকৈ ইয়াত বহি লৈছোঁ পূৰা মোটামুটি ইউ আছে একদম খাই থাকোঁ আৰু খাই কিনে আপোনালোক দেখাই যোৱা গাইজ কি হয় কি নহয় একদম চাই থাকছোঁ পূৰা একদম অলপ কমত ৰিজাল্ট কয়ে মোক দেখাই নাপায় তোৰ এইটো খাবি আৰু নাহা কিয় ৰখি আছা হা নাখাই মই খাব কৈ আছোঁ গাইজ মানে আমি এতিয়া ফটো তুলিব যাই আছোঁ পথৰ মাজত কিনাৰ মই মোৰ মোবাইল মানে খালি মানে গাইজ মানে আৰু মোৰ মোবাইল তুলিব কিনাৰ মোবাইল আছে এইটো নাথিং মোবাইল নতুন নাথিং 3A কিন্তু মোতকৈ বেছি ভাল হয় কিন্তু তথাপি মই তোৰ মোবাইলটোক বেছি মানে সেই কৰোঁ মানে কি কৰোঁ ওপৰত ৰাখিছোঁ আৰু তই ভাল পাব লাগে বেছি মানে কি হাই লেভেলৰ কৰি থৈ দিছে মোৰ মোবাইলটো এইটোত বোলে বেছি ভাল হয় কিন্তু তথাপিও মই ফটো তুলিব আহিব লাগিব কিবা ক'ব পাৰ্চনেল ফটোগ্ৰাফাৰ গাইজ দৰমহা তোক যি ফুৰাব নি থাকো স্কুটিত তেল হ'ব পুৰাহে দে কেনে নাই মই বাইকত নানাও মই বাইকত তোক ফুৰাব নানাও আপোনাৰ জেগা নাই ইয়াতে দল গুড ইভিনিং গাইজ তো এইবাৰ মই ৰাতিৰ ড্ৰেছযোৰ পিন্ধি মানে আউটফিটযোৰ পিন্ধি ৰেডি যিখিনি আপোনালোকক দেখালোঁ পূৰা চালে তাতে মোৰ মাহীও আহিছিল জুনু মাহী আপোনালোকে জানেই ভ্লগাৰ মানে টিফিন ভ্লগাৰ অল ৰাউণ্ডাৰ প্ৰায় চব ভিডিঅ' দিয়ে টিফিন তেনেকুৱা বহুত আৰু মাহীও আহিছিল আপোনালোকক দেখাইছোঁৱে মই ফটো চটো তুলিছোঁ ইনষ্টাত দেখিব আৰু এতিয়া মানে কইনাৰ লগত যাম ৰাতি গুৱাহাটী কইনাক থ'ব এইবাৰ এইযোৰ ৰাতিৰ আউটফিট মই দেখুৱাই আছোঁ মই মোবাইলৰ লগত থৈ লওঁ নহ'লে আৰু কেনেকৈ দেখুৱাম আছে গাইছে আছে দেখিছেনে নাই এবাৰ এইটো মোৰ আজি ৰাতিৰ আউটফিট পূৰা বগা আৰু ব্লেজাৰটো মোৰ গ্ৰীণ কালাৰ লাইট গ্ৰীণে আৰু এইযোৰ চেলচি বুট আৰু এইযোৰ বগা লংপেণ্ট বগা হাইনেক এইটো আৰু ৰাতিৰ মাহল বিয়া ৰাতি কেনেকুৱা বিয়া হৈছে মহলটো আপোনালোক যাই দেখুৱাই আছোঁ
জুনু মাহী মানে যোনটো ভ্লগাৰ আছিল কি বুলি কয় জুনু মাহী মোৰ মাহী হয় জুনু নাম জুনুমণি আহমেদ সেই মাহীৰ হেৰিটো আহিব মানে ব্ৰাদাৰটো বা এতিয়া বিয়াত দেখাম কি কি কৰোঁ কি কি নকৰোঁ আৰু কইনাৰ লগত যাওঁতে ৰাতি কইনাৰ লগত যাওঁতে সেইখিনি আপোনালোকক দেখুৱাম কইনা যায় দৰা ঘৰত আপোনালোকক ভ্লগ এইটো লগতে গোটেইখিনি ক্লিয়াৰ কৰি দিম আৰু মানে যিমান থাকে আৰু এক্সট্ৰা ভ্লগ নবনাওঁ আৰু নেক্সট আকৌ বেয়া পালোঁ হাঁহি আহি এবাৰ আকৌ ভিতৰত যাই আছোঁ ভিতৰত ক'ত কি আছে চাওঁ আগফালৰ পৰা মোৰ ড্ৰেছ পূৰা একদম হোৱাইট মাৰি আহিছোঁ এই বিয়াৰ চোতাল আৰু পেণ্ডেলৰ ভিতৰত কইনা বহি আছে এতিয়া ফটো চটো কেইখনমান মাৰিম ফটো চটো মাৰা হ'ল হোৱাৰ পিছত এতিয়া ৰাতি দৰা আহিব হৈছে দৰাক ৰখি আছোঁ চেয়াৰ পাৰি ৰেডি দৰা আহিব আছে গাইছ দৰা আছি এয়া আমাৰ আগবাৰ আনবাই গৈছিল চাকিল মামা আৰু চফিক মামা মানে অলপমান আগুৱাই গৈছিল আৰু লৈ আহিবৰ কাৰণে এয়া আহি আছে কোনখনত বেয়া আছে দৰা কৰচোন অহাৰ পিছত গম পাম এতিয়া আমাৰ খেৰ জ্বলোৱা পৰম্পৰা কিয় বা জ্বলাই এইটো ময়ো নাজানো মানে কি নিয়ম এইটো খেৰ জ্বলাব লাগে বুলি মই গম নাপাম জ্বলাইছে খেৰ বুলি নহয় চব যিকোনো বস্তু জ্বলাব পাৰিবি মোৰ মামাই জ্বলাই দিলে তো এইবাৰ মানে চাওঁ দৰক আনিব যাব লাগিব চাই থাককচোন কোনখনত আছে দৰক নামে আনাকালি চাই থাকক আপুনি আগবাঢ়ি আনিব লাগে না দৰাক মানে নুমি যায় ধৰি আনিব লাগে ইয়ালৈকে মানে আগবঢ়াই আনিব লাগে আৰু আনিবৰ কাৰণে আগবাঢ়ি যাব লাগে তো চাই থাকক লৈ আহোঁ দৰক মানে কোনোবা যাব আৰু কোনোবা এটা আগবাঢ়ি যাব দৰা আনিবলৈ চাই থাকক পালোঁ দৰা কোনখনত আছে দৰা আছে এইখনত MG হেক্টৰখনত এইয়া জুম কৰি দিছোঁ দৰা পিছফালে বহি আছে আৰু দৰাৰ লগত বহাজন আগফালে আগৰ চিটত এইয়া ভালকৈ নুঠিব মানে ৰাতি না কিন্তু ওচৰত আহিলে দেখাই আছোঁ আপোনালোকক চাই থাকক নাযাওঁ ওচৰত আৰু জুম হৈ যাব কিন্তু বেয়া জুম নেকি এইয়া ফকাছ কৰিম ৰাতি আৰু কেইটা ফকাছ কৰিব এইগা ফকাছ এইয়া ইয়া দৰাক নামাই আনি আছে মোৰ তাতে দেউতাও আছে আৰু দেউতাই আনিব গৈছিল মানে আগবঢ়াই আনিব গৈছিল দৰাক এয়া আহিছে এইটো দৰা বহিব নিয়ম নীতি কৰিব পৰম্পৰা যি কৰিব লগা থাকে কিবা কানি মুখত লগাই দিয়ে নহয় সেইখিনি কৰিব তাৰ ভিতৰত যাব আপোনালোকে চাই থাকক মই ভিতৰত দেখাই আছোঁ আৰু পুৰা এবাৰ প্ৰথমতে দৰাক আৰু দৰাৰ লগত বহাজনক গামোচা দিয়া হ'ব এয়া মোৰ চিষ্টাৰ দুটা মানে গামোচা দি আছে এটা দৰাক দিছে এটা দৰাৰ লগত বহাজনক দিছে এবাৰ কি কাম যায় মই আৰু কৈ নাথাকোঁ আপোনালোকে নিজে চাওক আৰু যিটো অলপ মই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ কাৰণ বহুত মানে কি বুলি কয় এইটো শ্ল' যাই আছে সেইকাৰণে মই অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আৰু চাওক আপোনালোকে গান লগাই দিছোঁ আৰু এনজয় এইখিনি হৈ গ'ল এইবাৰ আংকি পিন্ধোৱা পৰম্পৰা এয়া কইনাৰ ভায়েক আংকি পিন্ধাই আছে দৰাক কইনাৰ ভায়েকে পিন্ধাই কেনে একদম ভিতৰলৈ লৈ যাব আৰু আপোনালোকে এবাৰ মই ভিতৰত দেখাইছোঁ ভিতৰত চাই থাকক কেনেকুৱা মাহল হৈছে ভিতৰত মানে পেণ্ডেলৰ ভিতৰত দৰা পাৰ্টি মানুহ চব ভিতৰত যাই আছে লগতে আমিও যাই আছোঁ পিছে পূৰা একদম গেডাৰিং হৈ গৈছে মানুহ ধৰিব নধৰা হৈছে ইয়া চাকিল মামা আৰু মইতো একলগতে থাকোঁতে গাইছে এনি টাইম আমি দিনতো একলগত আছোঁ ৰাতিও একলগত এইটো টিঙাত আমাৰ ভিতৰত চাওঁ কি হৈছে কিমান মানুহ বা ভিৰ হৈছে গাইছ বহুত ভিৰ বাপৰে বাপ এইটো দৰা গাইছ চাবচোন মই জুম কৰি দিম দৰাক এইয়া কৰিছোঁ জুম কেমেৰাৰ ফালে চাইছে নেকি গাইছ চাইছে যেন পাইছোঁৱে মই কেমেৰাৰ ফালে গম নাপাওঁ আৰু চাব যেন লাগিছে কিবা আৰু নে ইফালে এনে চাইছে দৰা এইটোৱে আৰু দৰা এইবাৰ নেক্সট পৰম্পৰা দৰা ভিতৰত মানে পেণ্ডেলৰ ভিতৰত বহিলে কিবা কানি মানে খাবলৈ দিয়ে দৈ কণী কিবা এনেকুৱা আৰু গোল্লা কিবা কানি দিয়ে তো চাকিল মামাই লৈ গৈছে পিছে আমাৰ মানে আমাৰ চিষ্টাৰ দুটা যোন দুটাই খুৱাই দিব সেই দুটাও গৈছে মোৰ চিষ্টাৰ দুটা আৰু এইবাৰ চবেই দোৱা ধৰত লাগিছে মই ভিডিঅ' কৰিব আহিছোঁ মই দোৱা কৰিম আধাৰ পৰা কৰিম একো নাই মই আপোনালোকক দেখুৱাব লাগে কাৰণে আৰু ভিডিঅ'টো অন কৰি ল'লোঁ আৰু পেণ্ডেলৰ তলতো চবেই দোৱা কৰি আছে আৰু বাহিৰতো দোৱা কৰি আছে গাইছ এইবাৰ মানে মিঠাই ভাগৱা হৈ আছে ক'ত গ'লে গাইছে ইয়া লাড্ডু ভগা চলি আছে পৰম্পৰাটো এইবাৰ এইবিলাক আমি পাম যেনেকাই মিঠাই নিদিলে
গাইছ দিনে লগত পালা ইফালে গাইছ আমি মুখ পুখুৰী আছো মোক ট্ৰাই কৰিব লাগিব অলপ আগে মই অলপ গাইছ কইম তই বেছিকৈ নিছে খাৱাত কমি নাই গাইছ চলাত কমাই বোলে যা এবাৰ মই লোৱা নাই আকৌ লোৱা নাই মই এবাৰ আকৌ ইয়াৰ পৰা আহিব ইয়া সন্মানটো নাই ইউটিউবাৰ বুলি গণ্য নকৰে সিহঁতে সুখ হা মৰবি দে হাই পেট পেক দৌৰ কোনটো তেৰা আছে তৰিকা মৰি আছে এতিয়া কইনা বিদায় দিয়াৰ সময় দৰা মানে কইনা লৈ যাব আৰু কইনা যাই আছে তো মোৰ ফাদাৰ ধৰি নি আছে মানে কইনাই কান্দি অৱস্থা শেষ অৱস্থা নাই খোজকাঢ়িব পৰা বেলেঞ্চে নাই নধৰিলে পঢ়ব ধৰি নিব লগা হৈছে আৰু বাই আজি পৰাই বাই মাহী এতিয়া আমি দৰা ঘৰত যাম কইনাৰ পিছে যাই আছোঁ কইনা আগত যাই পালাই চাগে মানে দৰা গাড়ীৰ পিছে যাই আছোঁ আৰু এইটো মই গাড়ীত বহি লৈছোঁ মোৰ লগত আছে চাকিল মামা মোৰ মহা আৰু তাৰ মামা গাঁৱৰে আৰু যাই আছোঁ আৰু বিন্দাছ এতিয়া আমাৰ গাঁৱত আৰু এখন বিয়া আছিল গাইছ ইহঁতৰ দৰাই ৱেগনাৰ লৈছে সাজি আৰু আমাৰ দৰাই MG হেক্টৰ প্লাছ গাইছ কি ক'ম আৰু ঠাট্টা কৰা নাই মই কথাটো কৈছোঁ আৰু দৰা অলপ ভাল গাড়ী আনিব পাৰিলে সেই তোৰ আনিছে দে আৰু একো নাই দে গাইছ আৰু যি ইচ্ছা আনিছে যে আমি যাই আছোঁ আগত গাড়ী দৰাৰ গাড়ী এই কোনখন আছিলে গাইছ ধৰিব নোৱাৰি ইয়াৰ পৰা পিছফালেও গাড়ী আগফালেও গাড়ী মই খিৰিকী দি ওলাই ঠাণ্ডাত পুৰা একদম ভিডিঅ' কৰাত লাগি আছোঁ আগত এখন মোৰ মামাৰ গাড়ী মামাহঁত আছে মোৰ বাহঁত আছে সেইখনত আৰু আমি এখনত আছোঁ মই এইখনত আছোঁ আৰু চাইড আছোঁ গাইছ কেনেকুৱা লাগে আমি পইচা নৰখাই আছোঁ গাইছ এইগিলা চব পইচা ভৰি আহিব এইয়া তলগীটোত মানে গাইছ আমাৰ অৰাইবিলাক আমাৰ ড্ৰাইভাৰৰ অৰা এইটো আমাৰ পাৱাৰে বেলেগ ধৰণৰ অলপ মানে পাৱাৰ এইটো গাইছ মানে কইনা থবা আহি গাড়ী ভাড়া জামত আমি নামি এইগিলা চব কইনা এখন গাড়ী কইনা এইবিলাক কইনাৰ গাড়ী গাইছ আমাৰ দৰাৰ গাড়ী এখন মানে আমি কোন মামা আৰু মই ইফালে আছে বোলে কইনা আছে ঠিকে আছে দাম লাগছে গাড়ী পুৰা যাম গাইছ পুৰা যাম খোজকাঢ়ি আমার ড্রাইভারও নমিল লিগা সব নাম একো নাই কাবার পুনপুনি শুনপুনি হয়েছি পুনপুনি হ্যালো গাইছ পুনপুনি মানে হ'ল এই বমি কৰাৰ আগত যে এটা গা কেম্বা লাগে এটা ঘাম ওলাই নাকত মানে গাত বডি দে সেইটোকে কৈছোঁ পুনপুনি আমি এনেকৈ তামচা কৰি থাকোঁ আৰু পুনপুনি বুলি আগত বহুত যাম আজি মানে পহৰ হৈ যাব পাৰে পুৰা বাটনটো যাব পাৰে পাংখা ওলাই আহিব নে হেলিকপ্টাৰ সিটো আহিব তেনেহ'লে সিটো লগাই দিয়াই ভাল হ'ব অঁ সিটো কৰাই ভাল হ'ব গাইজ মই বেয়া নাপাওঁ মানে তেনেহ'লে পহৰ হ'ব আজি এইখিনি জেগাৰ নাম কি জেগা গম নাপাওঁ চাংকাৰী ডুবাই নেকি নাই ৰাতি মানে গাড়ী পুৰা কোৱালিটিও ধৰিব পৰা নাই ডুবাই হ'ব পাৰে ঠিক নাই আমাৰ ক'ত আহি গ'ল আৰু জাম লাগছে যাতে ঠিক নাই বাৰু জাম আৰু বহিব ইচ্ছে আছে নহয় কিন্তু কিমান টাইম বহিম সেইটো এটা কথা একদম আৰু এই বাপৰে যাম গোটেই ইফালে কইনা ৰাইট চাইডে
জালুকবাৰী আহি পাইছোঁ দৰা গাড়ী ক'ত গেছি ক'ত নাযায় পাত্তা নাই মানে জামত আমি 1 ঘণ্টামান মিনিমাম ফাঁচিছোঁ ফাঁচি আমাৰ যোনখন মামাহঁতৰ গাড়ী আহিছিল এতিয়া বোলে বাখনা মেডিকেলত সেইখানে পাইছি আমি এই জালুকবাৰী বাছ ষ্টেণ্ডত আমাৰ ড্ৰাইভাৰ মানে যি মতন চলছি ভালো লাগছি তো অলপ টুপনিও মাৰছোঁ আধা ঘণ্টামান টুপনি মাৰিলোঁ তোৰ পৰা আহি জালুকবাৰী পাইছোঁ এতিয়া বাটছি এতিয়া গৰুৰ ৰখাত ৰখি থাকিব লগা হৈছে এতিয়া দুটা তিনি হৈছে আমি কমচে কম কেইটা বাজব জাগাখিনিৰ নাম কি আছিল ন ধৰা জাগাখিনিৰ নাম হেৰি আছিলে পাহৰিলোঁ গাইছোঁ মানে কি হঠাৎ পাহৰি গ'লোঁ মানে আছিলে মনত পুতুককৈ পাহৰি গ'লোঁ বিয়েছি এইকেইদিন বিয়াৰ নামত একদম 3 দিনমান টুপনিয়ে নাই বেছি দৰা গাড়ী মানে আমাৰ মামাহঁতৰ গাড়ী বেছি আমি এতিয়া গাড়ীত বহোঁ আৰু যাওঁ পুৰা ফালি চিৰি গৈছে সিহঁতে এতিয়া দৰা ঘৰ পালোঁ কষ্ট হৈ আছোঁ ইয়া বিল্ডিং টাউনতে আৰু বিল্ডিং ভিতৰত আৰু গাইছে মানে দেখুৱাই নাথাকিম চাগে চাই লওঁ গাইছ এতিয়া দৰা ঘৰৰ পৰা যাব হ'ল এয়া কিবা কাৰণে প্ৰেজেণ্ট দিলে মানে আমাক দিলে আৰু এটা মান ধৰিলে এতিয়া যাম আৰু মোকো দিছে চবকে দিছে এটা আৰু এয়া চবৰে হাতত আছে এইগিলা চবেই এইগিলা আৰু মানে মাত দিয়া হৈ আছে যে আমি যাওঁ আৰু গাইছ এতিয়া যাই কিনে আকৌ আপোনালোকৰ ৰাস্তাত লগ কৰি আছোঁ আৰু পূৰা একদম হাইৱেত গাড়ীত চাহ খাব নাপায় কল বলে আছে আমাৰ চবে চাধা লাগে আমাক চাধা গাইছ চাধা সাদা লাগে সাদা চাধাত টেমা লাগে আমাক চাধাত টেমা ওলো আমি হলি নেখলাও গাড়ীখন যাব অন্য হৈছি গাইছ মানে আমাৰ বেংকৰ মেনেজাৰে চাধা খাব নাপায় মনচন কল বলে আছে আমাৰ এইটো মেনেজাৰটো আহি কেনে গুৱাহাটীত কৈ চাধাত টেমা কৈ দি চাধাত টেমা দি कोई तरीका है भीख मांगने का গাইছ লৈছো চাধাত টেমা কৈ লৈছো আকৌ ওলো এটা ললো চাধাত টেমা এবাৰ শেখৰ বাৰী কি ইটো কি কৰে উঠি আহিলে আমি শেখৰ গালে ভুলছ গালে এই চাধাত টেমা কাক লাগে গান দিব লাগে মই ভিডিঅ' কৰি আছোঁ কাৰণে আজিকাৰণে বহুত হ'ল দেই এইটো যে দখল আপোনালোকক পুৰা এক চাইডৰ পৰাই বিয়াৰ কি হেৰি আছিল আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ।